দিচাঙতে নেলাগে জাপ দিবলে দিচাঙৰে ভৰা বুকুত বলিয়া বান আহিছে মনত সপোন মোৰ সোণাৰু ফুলিয়া বুকুত য'ত হেঁপাহ কৰে অহা যোৱা তুমি জানাই মই তোমাতে বলিয়া জান অকণমান কথাতে কিনো বেয়া পালা অভিমান কিয়নো কৰা জান অকণমান কথাতে কিনো বেয়া পালা অভিমান কিয়নো কৰা। নমস্কাৰ সকলোকে মই আগন্তুক নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ ইতিমধ্যে মুকলি হৈ যোৱা দিচাং গীতটি সকলোৱে ইমান ধুনীয়াকৈ মৰম দিছে, আশীৰ্বাদ কৰিছে, মোৰ খুবেই ভাল লাগিছে আৰু মই তাৰ কাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। অইনবাৰৰ দৰে এইবাৰো ৰঙালী বিহুৰ প্ৰস্তুতি কৰিবলৈ হ'ল। ময়ো অলপ চলপ প্ৰস্তুতি কৰি আছোঁ। আপোনালোকে যদি মোক লাইভ প্ৰগ্ৰেমৰ কাৰণে বিচাৰে তেতিয়াহ'লে মোক যোগাযোগ কৰিব পাৰে। মই ওপৰত দুটা মোৰ কণ্টেক্ট নাম্বাৰ দি দিছোঁ আৰু তথাপিও মই কৈ দিছোঁ 8876715232। আকৌ এবাৰ কৈ দিছোঁ 8876715232। যি হওক বিহুৰ বতৰ, গতিকে এফাকি সৰুকৈ বিহু গাই দিছোঁ। মই তেনেকৈ লাইভ অহা নাই, লাইভ মানে অহাই নাই আজিলৈকে, তথাপিও এনেকৈ ৰেকৰ্ডিং কৰি পিনে গাই দিছোঁ। কাজিৰঙা বৰ ধুনীয়া একোৰেই নাই তুলনা তাতোকৈ ধুনীয়া তোমাৰ কেঁচা সোণৰ টুকুৰা দেশৰ মৰম ৰং চঙীয়া মুগা চমনীয়া চাদৰৰে আঁচলখন টানি টানি বান্ধি ল'বা চাদৰৰে আঁচলখন টানি টানি বান্ধি ল'বা। ধন্যবাদ।